Hello everyone, welcome back to my YouTube channel. নমস্কাৰ মই ৰিংকি পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটি ভিডিঅলৈ আপোনালোকে নিশ্চয় থাম্বনেল দেখি গম পাইছে আজি মই আপোনালোকক কি দেখাবলৈ গৈ আছো আজি মই আপোনালোকক দেখাবলৈ গৈ আছো মোৰ বুৱা কাপোৰ কালেকচন আৰু তো ভিডিঅটো শেষলৈকে চাই থাকিব আৰু যদি হে ভিডিঅটো চাই ভাল পায় তেনেহলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব আৰু যদি হে আপুনি মোৰ চেনেলটোৰ নতুন দৰ্শক হয় তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু আপোনালোকে ভিডিঅটো চাই কিন্তু সাবস্ক্ৰাইব কিয় কৰি থৈ না যায় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব তেনেহলে দেৰি নকৰি মোৰ বুৱা কাপোৰ মই আপোনালোকক দেখাবলৈ গৈ আছো মই নিজে বুৱা এজো কাপোৰ আৰু এজো মই ফাৰ্স্ট বইছিলো আৰু ফাৰ্স্ট ফুল শিকিছিলো আৰু এইখন হৈছে মেখেলা ভালকৈ খুলি দেখাইছো এইখন হৈছে মেখেলা আৰু এইটো উল হুটাৰে ফুল বসা হৈছিলে ফাৰ্স্ট শিকিছিলো আৰু ফাৰ্স্ট মই চাদৰখনত ফুল বাছিছিলো এটা দুটা ফুল ভুল হৈছিলে তথাপিও তেনেকৈ থৈ দিলো এতিয়া গম নাপায় আৰু লুকটো এইটো মেখেলাখন এনেকৈ চাৰিটা পাৰি দিছো চাৰি লাইন ফুল দিছো আৰু ইমান ওপৰলৈকে ফুল দিব নালাগিছিলে লুকাই থাকে এইটো আৰু ইয়াৰ লগত চাদৰখন এইখন চাদৰখনৰ মই পটিত এনেকে মানে ফাৰ্স্ট যি এটো কৰিছিলো তো পটিছটি কাৰণে ইমান কষ্ট কৰি নাথাকিলো আৰু চাদৰখনত এনেকৈ তিনটা হাৰি এনেকৈ দিছিলো তিনটা হাৰি উচৰাচৰিকৈ তাৰ পিছত এইখিনি হেৰেঙকে দিছিলো মাজৰ বুটাখিনি আৰু চাদৰখন মই এনেকৈ কৰিছো এনেকৈ সাইডত এনেকৈ থাকিব আৰু এটো এনেকৈ এটা ডিজাইন দিছিলো তাৰ পিছত এতিয়া কিন্তু দহিখিনি দেখিবলৈ একদম বেয়া লাগিছে কাৰণ এইখিনি মই এতিয়া এৰুৱাম বুলি ভাবি আছো কিন্তু এৰুৱা হোৱা নাই টাইম নাই পোৱা কাৰণ এইখিনি মই আপোনালোকক আগৰ ভিডিঅ' বিলাকত মই এমব্ৰইডাৰী কৰা ভিডিঅ' বিলাকত মই আপোনালোকক কওঁ যে এইটো হুটাৰে দহি বটিব নালাগে কাৰণ এইটো হুটা গুলি হুটা যিটো এমব্ৰইডাৰী কৰিব কাৰণে লোৱা হয় মেচিন এমব্ৰইডাৰী হেতু গুলিৰে এনেকৈ মই দহি বাটিছিলো আৰু ফাৰ্স্ট যেতিয়া শিকিছিলো তেতিয়া মানে গম নাপাইছিলো যে তেনেকৈ নেচা হুটা বৰ্ণালী পাতৰ হুটা এনেকৈ যে দহি বাটিব পাৰে বুলি তো এনেকৈ দেখিছে না প্ৰথমতে দেখিব ধুনীয়া লাগে যেতিয়া আপোনাৰ মানে দুবাৰ তিনিবাৰ ধুই দিয়া হয় তেতিয়া এনেকৈ মানে দেখিবলৈ বেয়া লাগে তো এতিয়া ভাবিছো এইখিনি গুটেখিনি এৰুৱাই পিনে আকৌ নতুনকে দহি বাটিম আৰু এইটো মানে এইটো ষ্টাইলত আছিলে অকৰ এইটো ফ্ৰণ্টত পৰিব মানে বুকুৰ ডখত এনেকৈ পৰিব আৰু এইটো মানে এই বস্তুটো এনেকৈ থাকিব আৰু গুটেই চাদৰখনৰ কিনাৰটো কৰা নাই আৰু যিমান ডখৰলৈকে মানে নিজৰ সুবিধা অনুযায়ী মানে মই এনেকৈ কৰি লৈছিলো তাৰ পিছত চাদৰখন ইমানেই আছিলে আৰু আপোনালোকে যদিহে এনেকৈ দহি বাটে সেই গুলি হুটাটোৱে দহি নাবাটিব দেখিবলৈ একদম বেয়া লাগে দেখিছে নহয় আৰু যদিহে আপোনালোকে মোৰ এমব্ৰইডাৰী ভিডিঅ' বিলাক চোৱা নাই তেনেহলে মই ডেসক্ৰিপচনত লিংক দি থৈ দিম আপোনালোকে চাই ল'ব আৰু ব্লাউজটো তেনেদৰে কৰিছিলো ব্লাউজটো এনেকৈ হাতত দি দিছিলো অলপ দূৰ হ'ল তো দুপা এনেকৈ হাতত পৰিলে ফুল আৰু এনেকৈ মই হাততো এনেকৈ দহি কৰি দিছিলো কিন্তু এতিয়া একদম মানে মোৰ নিজৰে মানে পিন্ধিব মন নাযায় কাৰণ এইখিনি পা আৰু এৰুৱাবলো কিবা এলাহ যি কৰিলো এবাৰে কৰিলে ভাল লাগে নহয় জানো তো এইটো বডি কাটৰ চিলোৱা হৈছিলে এইটো বহুত দিনতে যিহেতু বুৱা হয় তো এইটো বেলেগে চিলাই দিছিলে কাৰণ মই তেতিয়া একো নাজানিছিলো এইবিলাক এনেকৈ আৰু কাপোৰযোৰ হৈ গ'ল আৰু তাৰ পিছত তেনেকৈ টাইমে পোৱা নাই এনেকৈ তাত লগাবলৈ বা ববলৈ আৰু এইখিনি যিখিনি মই আপোনালোকক এতিয়া মোৰ মেখেলা চাদৰ কালেকচন দেখাম এইখিনি হৈছে মোৰ মায়ে বেলেগক ববলৈ দিয়া আৰু ওচৰ বা কেইজনীমানক ববলৈ দিয়া তেনেকৈ মেখেলা চাদৰ কেইজুমান আছে তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু আজি মোৰ মেখেলা চাদৰ কালেকচনখিনি চাই কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'ত এইখিনি হৈছে পাৰ্ট 1 আৰু নেক্সট পাৰ্ট 2ত ইয়াতকৈ ধুনীয়া মেখেলা চাদৰ আহি আছে বুৱা তো চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব যদিহে সাবস্ক্ৰাইব কৰা
ভিডিওটো চাই ভাল পালে তেনেহলে প্লিজ ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব আৰু যদি আপুনি মোৰ চেনেলটো নতুন হয় তেনেহলে কি কৰিব লাগিব নিশ্চয় গম পাই নহয় তো যি কৰিব লাগে সব কৰি দিব আৰু আজিলৈ আহিছো বাবাই টাটা পুনৰ লগ পাম আন এটি নতুন ভিডিওৰ সৈতে আজিলৈ আহিছো বাবাই